Yeah. Yeah, man. Oh, photo mar photo. Mama, around go house ra hi ase no. Efale ihoti huye ase. Aru ya deha moi tolot hosilu. Efale huye ase deha manu. Efale ta time hoise 4:30 saidare uthilu eta pani sani okman gorom kori loisu. Hello everyone, good morning and welcome back to my YouTube channel. Etia aji ase safari day. Etia ratipua hoise 5:10 hol মানে দেখাই উঠুতে দেৰি কৰিলে আৰু তাক উলিয়াওতে বেলতে অকনমান সময় গ'ল আমিখিনি ৰেডি হলো বাৰু এতিয়া দেৰি হৈছে আমি সোনকালে এতিয়া যাওঁ বস্তুখিনি আতে থৈ গৈছো আৰু বাকি এলে বেক সেক্টৰ কাই বস্তু লৈ লৈছো 6টা বজাত আছে আমাৰ এলিফেন্ট সাফাৰি গটিকে যাওঁ এতিয়া সোনকালে আপোনালোকে ভিডিওটো চাই থাকিব দেই এইটো আসলে আমাৰ বিলা মানে ৰুম আৰু এন্ড ইফালে গুটি আন্ধাৰে হৈ আছে দেখিছ না পুৰা আন্ধাৰ হৈ আছে হাইফালে দূৰত আছে পাহাৰ বিলাক আৰু ইয়া গাড়ী আহি গ'ল এতিয়া পটাপট উঠি লওঁ আমি এতিয়া ৰিজৰ্টখনৰ পৰা একদম সোনকালে উলাই দিছো কাৰণ আমি আজি যাম এলিফেন্ট সাফাৰি কৰিমগে এতিয়া আৰু এলিফেন্ট সাফাৰি যেহেতু একদম আৰ্লি মৰ্নিং এ কৰা হয় গতিকে ৰিজৰ্টখনৰ দাদাজনে আগদিনাখনে আমাক কথা পাতি বুক কৰাই দিলে আৰু আমাৰ ৰিজৰ্টখন আছিল কহৰাৰ ওচৰত আৰু আমি এতিয়া বৰ্তমান গৈ আছো বাগৰিলে কাৰণ আমি বাগৰি ৰেঞ্জটো ললো ইয়াতে যেহেতু 4টা মান ৰেঞ্জ আছে তাৰ ভিতৰত আমি দাদাজনে আমাক এই বাগৰি ৰেঞ্জতে বুক কৰাই দিলে গতিকে ইয়া আহি পাই গলো হি এতিয়া আৰু ইয়া মানুহবিলাকো পাইছেহি আৰু অসমৰ বাহিৰৰ মানুহ বহুত আছিল এয়া দেখিছে মানুহবিলাক আৰু ইয়া ইহঁতি চাটা খালে মানুহবিলাকে ফটো মাৰি আছে এইখিনিতে আৰু মানে লাহেকে ইফালৰ পৰা এতিয়া এলিফেন্ট বিলাক মানে হিবিৰৰ পৰা আনি আছে আৰু এটাকে আৰু দেখাই তাকে দেখি মোক দেখুৱাইছিলে আপোনালোককো দেখুৱাই আছো চাই থাকক আপোনালোকে ভিডিওটো আগলৈকে চাই ভাল পাব বুলি মই আশা ৰাখিছো Here elephant. Here se. Aha, kadia. Aha, iman dhunu ke aise sa khoske. Dekhi ja iman dhunu ke aise. Lahe ahi ase. Elephant is so babu so দেখা so yeah elephant is আৰু দিয়া একো নহয় থিব লাগিব ওপৰত ধুনু ভয় লাগিলে হবনি হেল্ল কৈ দিয়া আইডা মই এটা সাইডে yeah look at the view swa কিমান ধুনিয়া wow এতিয়া আমি আহিছো আৰু হুমাই আমাৰ সেকেন্ড ট্ৰিপত আছে ন হুন সেকেন্ড ট্ৰিপ ওকে এতিয়া আমি হুমাই আহিছো এন্ড ওয়াও ইমান ধুনিয়া মানে এটা খুবই ধুনিয়া লাগিছে ভিতৰত গৈ কেনেকুৱা লাগে দেখাই আছো আপোনালোকক wow দেখা মানে কোন কি হইছে আমি কোত ইয়াতে হাতি বেছি ই হাতি দেখিছ না এইবিলাক সব এগুলো সাইডে দেখা মানে মা ক্যামেরা কৰি আছে হে একো নহয় নপৰে এই আহি আছে ইবনি এয়া আমাৰ ফাৰ্ষ্ট ৰাইনোটো দেখি পালো আৰু সেয়া এটাই আছিলে
আৰু এই যে ঘৰবিলাক দেখিছে এনেকুৱা মানে শিবিৰ বহুত কেইটা আছে ঠায়ে ঠায়ে আৰু ইয়াৰে নাম আছে প্ৰত্যেকটোৰে ইয়াতে ফৰেষ্টৰ মানুহবিলাকে থাকে তেওঁলোকে চোৱা চিতা কৰে আৰু ও ফটো মাৰ ফটো মাৰিছো ওকে 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 মাৰিছো ফটো মাৰিছো তুমি এবাৰ স্মাইল কৰি দিয়া ওকে মাৰিছো এগাল চাই ফটো মাৰিছো ওকে ওকে মাৰিছো ওকে ওকে আৰু মোক দেখাই দিবা দেই জান এই হাতী হয় এলিফেণ্ট দূৰত আছে Wow, iman dunia beauty. Ya, so aise sobe. Dia. Etor namu ase pura. Amar joni naam Neer. Pahar. Kan dunia. Beauty. Ew, dia dekhai ase dunia ke gone. Biasa dengar, biasa orang dengar apa? Ya ketemu mil. কেনেকুৱা লাগিছে ধুনীয়া পুৰা ওচৰৰ পৰা দেখি গৈছিলো ধুনীয়াকৈ গৈছে কিমান থাকিব এয়া চাওক ৰাইনো হৈছে এটা বগলটো পিঠিত থাকে হাগেও হেনো বগা বগা চিনপুই আছে প্ৰথমবাৰ লাইফত ইমান ওচৰৰ পৰা দেহা মানে বৰ ভাল পাইছে ন কেনেকুৱা লাগিছে দেহা কেপটো খুলি পেলালে ইমান ঠাণ্ডা পৰিছে দেহা মানে কেপ পিন্ধা দেখাই দিওঁ না সেই ৰাইনো কথা সেয়া ডিয়াৰ সেয়া দূৰত আছে ডিয়াৰ আৰু এইটো পেলিকান আমি শিৱসাগৰ দি দিয়া একো ভয় নকৰিবা দি দিয়া খাওঁ কৰি আছে সেই আছে খাইলে থেংক ইউ কৈ দিয়া একো নাচো দিয়া মৰম কৰি দিয়া মৰম বাই কৈ দিয়া বাই মৰম কৰি দিয়া এইফালে মৰম কৰি দিয়া এইফালে মৰম কৰি দিয়া বাবু কৈ দিয়া একো নহয় মৰম কৰি দিয়া ভয় কৰিছে আৰু ইয়াতে চাওকচোন এলিফেণ্টবিলাক ইমান মৰম লগা আমাৰ চাফাৰী কৰি এতিয়া বৰ্তমান হৈ গ'ল আৰু বহুত ভয় লাগি আছিলে দেই প্ৰথমবাৰ উঠিছোঁ মই জীৱনত আৰু দেহায়ো বহুত ভয় কৰিব ভাবি আছিলোঁ কিন্তু নাই সি ইমান ভয় নকৰিলে বাৰু আৰু ভাল লাগিলে বহুত বেছি বহুত কথা জানিবও পাৰিলোঁ দেই ভিতৰত বেছি ভিতৰলৈকে আপোনালোকক লৈ নাযায় বাৰু এলিফেণ্ট চাফাৰীটোত কিন্তু যিকণ ঘূৰো না বহুত বেছি ভাল লাগে মানে আৰু এয়া আমি ঘূৰি আহোঁ মানে জীপ চাফাৰীবিলাক এইফালে ষ্টাৰ্ট হৈ গৈছে ভিডিঅ'টো আগলৈকে চাই থাকিব এইফালে দিয়া এলিফেণ্ট চাফাৰী কৰি আহিলোঁ কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চ বঢ়িয়া নে মজা নে অঁ এই বহুত ভাল পালে পূৰা কথা পাতি পাতি গৈছে এতিয়া খাই লওঁ চাহ ইয়াতে ওচৰতে আছোঁ এলিফেণ্টখিনি গ'লগৈ ন সেয়া গৈ আছে এইফালে গৈ আছে গ'লগৈ এলিফেণ্ট চাফাৰীটো একচুৱেলি ৰাতিপুৱা এইফালে এজনেও আমাৰ লগত খাই আছে দি দে বিস্কুট এটা দি দে ভিতৰতো দিব বাহিৰতো দিব গৰুকেইজনী বহুত দুষ্ট কৰে বহুত দুষ্ট কৰোঁ
বহুত দুষ্ট একদম একেবাৰে হাতৰ পৰা কাঢ়ি নিবলৈ চাই দেখিছেনে এয়া চবে চাহ খাইছে নে এইফালে চাহ পুৰি খাইছে আৰু গৰুকেইজনী ৰখি আছে কৈছা গৰুকেইজনী কেনেকৈ ৰখি আছে খাবলৈ পাম বুলি এইফালে এতিয়া আমি জীপ চাফাৰী কৰিবলৈ একদম উই আৰ ৰেডি বহুত ঠাণ্ডা খালি মাৰি লৈছো ভালকে জীপ চাফাৰী কৰিবলৈ একদম ৰেডি ইয়াতে উঠিছিলোঁ আমি হাতীত এলিফেণ্টত এতিয়া এয়া চাফাৰী ষ্টাৰ্ট আগত লাইন পাতি বহুতকেইখিনি গ'ল আমি অকণমান দেৰি আহিছোঁ চাগে এইটো সৰু ব্ৰিডটো ন যে কৈছিলে কোনজোপা চোৱা তুমি আগলৈ দেখাই দিয়া বৰকুলা ডাঙৰ ন চাব পাৰে ইমান ডাঠ হাবি ইমান ডাঠ হাবি বাপৰে আৰু এইটো চাইডে চাওক এনেকুৱা ডাঠ হাবি মানে নিজৰ অহা ৰৈ আছে আমালে চাই আছে মানে নিজৰ অহা ৰাস্তাত আহি আছে ন চাই আছে ডোখৰতে ঘৰ যদি ৰৈ আছিলে লগতে বিবি এটা আছে সেইয়া গৈ আছে সেইয়া গ'লগে একো নহয় আমাৰ ভয় খাইছে অকণমান ভয় কৰিছে গ'লগে নিজৰ ৰাস্তাত গ'লগে আৰু এইফালে ইয়াত দেখিছে নহয় একদম ঘাঁহবোৰ যিহেতু বহুত ওখ হৈ যায় বোলে ডাঙৰ কাটিবও নোৱাৰে গতিকে সেইটো কাৰণে এয়া অলপকৈ এনেকেই জ্বলাই পেলাই চাফা কৰি দিয়া হয় বুলি কৈছে বাচ্চা পাৰ্টি লৈ বহি আছে এয়া আমাৰ বাচ্চা পাৰ্টি দুটা এয়া ধুনু এক্সপিৰিয়েঞ্চ কেনেকুৱা ধুনু এইটো বেলেগৰ পৰা আহা এইটো অকল ঠাণ্ডা ছিজনতহে থাকে ইয়াত হাঁহটো গৰম দিনত যায়গৈ এয়া এইটো এইফালে বহুত সময় চাফাৰী কৰাৰ পাছত দেহা মানে অলপ সময় শুইও থাকিলে অলপ মানে বহুত সময় সি শুই গ'ল যিহেতু ৰাতিপুৱাই উঠিছিলে ন এলিফেণ্ট চাফাৰীও কৰা হ'ল তেতিয়া সি ধুনীয়াকৈ চালে কিন্তু জীপ চাফাৰীটোত মানে আচলতে বতাহো বহুত বেছি মাৰি আছিলে গতিকে মই এনেকৈ স্কাৰ্ফখনে মেৰিয়াই তাক শুৱাই ল'লোঁ অকণমান সময় আৰু এতিয়া আহি এই স্পট এটাত অকণমান সময় ৰখাই দিছে যিহেতু মাজত মানে ৰোৱা এলাও নাই গতিকে এয়া দেখিছে নহয় গছজোপাৰ তলতে এইবোৰ জীৱ জন্তু কংকাল পৰি আছিলে তাৰপৰা এয়া এফালে এতিয়া বিলখন চালোঁ অকণমান ইয়াতে একদম ডাঙৰ মাছ জঁপিয়াই আছিলে পুৰা আৰু এতিয়া আকৌ আমি এতিয়া ওলাই যাওঁগে আৰু
বাঘৰ নখৰ এই হয় উৰিয়াম গছ ন এই কালি আমি হেৰিয়ত দেখিছিলোঁ কৈছোঁ অৰ্কিড পাৰ্কত দেখিছিলোঁ যে উৰিয়াম গছ বুলি লিখা আছিলে বাঘে মানে য'তে ত'তে নামাৰ চব গছত নকৰে মানে এইটো গছতে কৰে মানে বাঘে যদি চিকা চিকা কৰা সময়ত যে নখত যে কেতিয়াবা মাংস চাংস লৈ যায় ফা কৰিব কাৰণে সেইটো গছতে আমি আচ্ছা বাঘটো দীঘলীয়া ডাঙৰ আছে ডাঙৰ বাঘ ওপৰলৈকে ওপৰলৈকে গৈছে চা দুটা ভৰি যদি তলত থাকে দুটা ভৰি হাত ওপৰলৈকে মোতকেও ওখ হ'ব এইটো মই ইমান ওপৰলৈকে নাপাম গৈছে বহুত ওখ হ'ব দেই বাপৰে এতিয়া আহি গ'লোঁ ধুনীয়াকৈ এলিফেণ্ট চাফাৰী কৰিলোঁ ৰাতিপুৱাই আপোনালোক দেখুৱালোৱে তাৰপিছত এতিয়া জীপ চাফাৰী কৰিলোঁ আৰু এইটো আমি বাগৰি ৰেঞ্জত কৰিছোঁ আজি বাগৰি ৰেঞ্জ মানে কোনটো ৱেষ্টাৰ্ণ মানে এইটো একচুৱেলি মানে এইটো ক'ব নোৱাৰি যে আপোনালোকে মানে যে কোনটো ৰেঞ্জত মানে কোনটো এনিমেল বেছি আছে বুলি ক'ব নোৱাৰি একচুৱেলি আমি মানুহক সুধিছোঁ মানে কি হয় কোনোবা এটাত ধৰি লওক আপোনাৰ হৰিণা মানে বেছি আছে কোনোবা এটাত গড় বেছি আছে আজি এইটো আমাৰ যোনটো আছিলে এইটো বাগৰি ৰেঞ্জ ইয়াতে গড় বেছি ওলাই বুলি কৈছে কিন্তু এতিয়া গড় দেখিছোঁ বাৰু নেদেখাও নহয় আমি 4-5টা ওপৰতে দেখিছোঁ তাত 4-5টাতো নহয় তাতকৈ বেছিয়ে দেখিছোঁ বাৰু কিন্তু মানে কি কৈছে তেখেতে কৈছে মানে যোনজনে আমাৰ ড্ৰাইভাৰ এজন আছিলে তেখেতে কৈছে যে ইয়াতকৈও বেছিকৈ থাকে যেনেকৈ গৰুৰ জাক থাকে এনেকুৱাকৈ থাকে বুলি কৈছে কিন্তু আমি নিজে দেখিছোঁ 2টামান গড় এনেকৈ শুই আছে একদম জংঘলৰ হেৰিয়ত আৰু এই বাকীবোৰ চাগে ঠাণ্ডাৰ কাৰণে সম্ভৱ ওলাই অহা নাই যিহেতু আমি আৰ্লি মৰ্ণিঙে কৰিছোঁ এতিয়া চাফাৰীটো এতিয়া প্ৰায় 10টা বাজিব হ'ল আৰু আমি ওলাই আহিলোঁ আমাৰ মানে ভিতৰত চাগে 1.5 ঘণ্টামান আছোঁ নেকি ন আমি 1.5 ঘণ্টা 2 ঘণ্টাৰ ওচৰাই আছে চাগে একদম হেঁপাহ পলুৱাই গ'ল মানে একদম ধুনীয়াকৈ দেখিলোঁ বহুত বস্তু দেখিছোঁ দেখুৱাইছে যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁৱে মানে আৰু একচুৱেলি কি হয় চকুৰে দেখা আৰু কেমেৰাত দেখুৱাটো ডিফাৰেঞ্চ আছে যিহেতু বাকী ভাল লাগিলে কিন্তু বাঘ এটা চাবলৈ মন আছিলে আৰু দেখি নাপালোঁ আৰু লাইকটো বেয়া এতিয়া এয়া আমাৰ মানুহবোৰ বহিলেহি আহি দেখা মানুহ এই চাইডে দেখা মানুহ কেনেকুৱা লাগিলে ই অলপ সময় শুলেও মাজতে অলপ চালে অলপ মাজতে শুলে এতিয়া আমি যিহেতু ৰাতিপুৱা একো খোৱা নাই এতিয়া যাওঁ ব্ৰেকফাষ্টটো কৰি লওঁগৈ ক'ৰবাত ভালকেনে এয়া এতিয়া আহিছোঁ ৰুটি খাই লওঁ ইয়াতে মানে ভাত খাম বুলি ভাবিছিলোঁ আমি অলৰেডি 10:30 বাজিলে কিন্তু এইটো বুটৰ চাটনি হয় বেবী খাইছেই কিন্তু এতিয়া ইয়াতে হেৰি কি বুলি কয় ভাত নাই গতিকে ৰুটিকে খাইছোঁ আমাৰ দেহাই নিজেই খাব পাৰিবা খাব গম তুমি নিজে খাবা এইফালে এয়া আমাৰ আহি ৰুম পাই গ'লোহি এতিয়া আমি চেক আউট কৰিম আৰু বস্তুখিনি চব ধুনীয়াকৈ মানে ৰেডি কৰি থৈ গৈছিলোঁ এতিয়া বস্তুখিনি ভালকেনে লৈ লওঁ তাৰপৰা ইয়াৰ পৰা ওলাই দিম সোনকালে বাই 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 ৰুম নালাগে বাই হৈ গ'ল ওলাই দিওঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে বুলি আৰু ভিডিঅ'টো ইমানখিনিলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কোনে কোনে কাজিৰঙা গৈ পাইছে কমেণ্ট এটা কৰি জনাই দিব আৰু যদি যোৱা নাই একবাৰ যাব বহুত বেছি ভাল লাগে আৰু যদি কোনোবা নতুনে চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰি দিওঁ পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই